নমস্কাৰ। মঠঘৰীয়া স্বৰ্ণ শাখা সাহিত্য সভাই উদযাপন কৰা জ্যোতি দিৱস আৰু বিশেষ বাৰ্ষিক অধিৱেশনখন অনুষ্ঠিত কৰা হয় 17 জানুৱাৰী তাৰিখে। ইয়াৰ ৰাতিপুৱা 8 বজাত পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰি মাননীয় ভাৰপ্ৰাপ্ত অধ্যক্ষ মুকুল চন্দ্ৰ গোস্বামীদেৱে। তাৰপিছত বন্তি প্ৰজ্বলন কৰা হয় আৰু জ্যোতিপ্ৰসাদ আগৰৱালা সকলোৱে শ্ৰদ্ধাঞ্জলি জনাই। স্কুলৰ বাইদেউসকলে উপস্থিত আছিলে আৰু ল'ৰা ছোৱালীসকলেও উপস্থিত আছিলে। তাৰপিছত সকলোৱে জ্যোতিপ্ৰসাদ আগৰৱালাৰ লগত শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আবেলি 3 বজাৰ পৰা বিশেষ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয়। অধিৱেশনত মুখ্য অতিথি হিচাপে উপস্থিত আছিলে দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক শিৱপ্ৰসাদ ডেকা, মাননীয় শিৱপ্ৰসাদ ডেকা, আৰু নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছিলে মাননীয় ধনজিৎ তালুকদাৰ। আপোনালোকে চাই থাকক। ধন্যবাদ। Bapak saya sekolah pokoknya বিৰক্তৰ হৈ আছিলো। আমি আকৌ ক্ষুদ্ৰ ক্ষুদ্ৰ হৈ যাবলৈ ওলাইছো। আমি সামূহিক চিন্তাটো বাদ দি, আমি উমৈহতীয়া চিন্তাটো বাদ দি, আমি ক্ষুদ্ৰ ক্ষুদ্ৰ চিন্তাত উদাহৰণ দিবলৈ নাযাওঁ। উদাহৰণ মঞ্চত উপবিষ্ট অৰ্জুন মই, গান্ধীবী ময়ে ধনঞ্জয়, মৃত্যুক কৰিছো জয়। ময়ে অসমৰ, ময়ে ভাৰতৰ, ময়ে ডেকা ল'ৰা অগ্নিময়। ময়ে ভাৰতৰ নবীন সূৰ্য, পূৰ্বাঞ্চলত বজাও দুৰ্য। মোৰ পোহৰৰ গানে আকাশে আকাশে, দেশে মহাদেশে মুগ্ধ কৰিব আলোক যাত্ৰী। শেষ হব শেষ নোহোৱা ৰাত্ৰি, কৰিম জগত জয়, নবীন সূৰ্যময়। উপচি আহিব পোহৰৰ ঢল, লুইতৰ দৰে ফেনে ফটকাৰে, ফেনিল শুভ্ৰ জ্যোতিপ্ৰসাদৰ জল। হাতী পতিয়েদি ঐৰাৱতেদি, কত নগৰৰ আলিগলিয়েদি, কত মেধাৱীৰ মহামণিকীৰ মনৰ মাজেদি। কবীন্দ্ৰ যিদি হম, মহামণিষাৰ মহাসাগৰত প্ৰম। শক্তি পুত্ৰময়, শক্তি বুকুত লৈ। এই কবিতাটো এটা যেনে ধৰক সম্পাদকীয় প্ৰতিবেদনত কৈছে এই বছৰত 7জন নতুন সদস্য ভৰ্তি কৰা হৈছে। পুৰণি সদস্য কিমান নৱীকৰণ কৰা হ'ল সেই তথ্যটো নাই। অৰ্থাৎ নতুন সদস্য 7জন আৰু পুৰণি সদস্যখিনি মিলাই বৰ্তমান সদস্য সংখ্যা কিমান হ'ল সেই তথ্যখিনি নাই। আজীৱন সদস্য 8জন ভৰ্তি কৰা বুলি কৈছে, কিন্তু আজীৱন সদস্য আমি বুজিছো যে মঠঘৰীয়া স্বৰ্ণ শাখা, গতিকে 50জনতকৈ অধিক আছে। যোৱাবাৰ মিটিঙত নাপালোঁ। ডাঙৰ দীঘল হৈছিল, যি মাটিত তেওঁ গোটেই জীৱন তেওঁ অতিবাহিত কৰিছিল। সেই মাটিৰ মৰ্যাদাখিনি তেওঁ বুজি পাইছিল যে সেই মাটি, সেই সংস্কৃতি, আৰু তাৰেই তেওঁ এজন যে আমি বহু মানুহ বাহিৰৰ পৰা আহে, কিন্তু এই জেগাখিনি আঁকোৱালি নলয়। তেওঁ মনে প্ৰাণে হৃদয়েৰে আঁকোৱালি লৈছিল এই সংস্কৃতি, এই ভাষা। আৰু যোনে মনে প্ৰাণে আঁকোৱালি লয় তেওঁহে এজন সেই মাটিৰ অধিকাৰী হ'ব পাৰে। আমাৰ এটা কিছুদিন আগতে এটা বিতৰ্কমূলক সংজ্ঞা এটা আমি দিবলৈ যত্ন কৰিছিলোঁ যে অসমীয়া কোন, প্ৰকৃত অসমীয়া কোন। প্ৰকৃত অসমীয়া কোন বুলি যদি কওঁ, সেই প্ৰশ্নটোৰ উত্তৰ কিন্তু জ্যোতিপ্ৰসাদ আগৰৱালা বুলি ক'লে মিছা নহয়।
কাৰণ বহু অসমীয়া যোনে অসমীয়া ঘৰত জন্ম পায়, অসমীয়া ভাষা লৈ জন্ম পায়, মাতৃমুখৰ ভাষা যাৰ অসমীয়া, তেওঁ কিন্তু বহুত ক্ষেত্ৰত অসমীয়া হ'ব নোৱাৰে, বহু ক্ষেত্ৰত। আৰু এনে এজন ব্যক্তি যোনে হয়তো তেওঁ অসমত জীৱন অতিবাহিত কৰিছে, কিন্তু তেওঁ জন্মসূত্ৰে অসমীয়া হেৰি পোৱা নাই, তেওঁ মাতৃমুখৰ ভাষাটো অসমীয়া নাছিল নেকি, তথাপিও কিন্তু তেওঁ যিখিনি দি গৈছে বহু অসমীয়া আমি দিব পৰা নাই। যিমানে আমি তেওঁৰ ওচৰলৈ গুচি গৈছোঁ, তেওঁ আমাক অসমীয়াত কি কি দিলে বাৰু, কিয় আমি তেওঁক শ্ৰেষ্ঠ 10জন অসমীয়াৰ ভিতৰত এজন বুলি ক'ব পাৰিছোঁ। মিটিং শেষ হোৱাৰ পিছত আমি জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ এই গানটো অকণমান গালোঁ। Vishnu Vijay Naujawan, Vishnu Vijay Naujawan.